হেল্ল' বন্ধু বান্ধৱীসকল, জন্মাষ্টমীৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আজি আমাৰ আয়ান এনেকৈ কৃষ্ণ হৈছিলে। আচলতে আয়ানৰ আইতাক আহিছিলে নলবাৰীৰ পৰা, মানে মোৰ মা আহিছিলে আৰু মায়ে মানে ঘৰৰ পৰাই লৈ আহিছিলে। আমিও সৰুতে হৈছিলোঁ এনেকুৱাকৈ, তো মায়ে সেই বস্তুবিলাক ৰাখিয়ে থৈ দিছিলে। তো আজি তাক সজাই দিলে টোপনিৰ পৰা উঠাই। কৃষ্ণ এবাৰ কৃষ্ণ কিন্তু ৱাকাৰত আহিছে দে। এই কষ্টিউম ডিজাইনাৰ আৰু মানে মেকআপ আৰ্টিষ্ট আমাৰ মা, নলবাৰীৰ পৰা হায়াৰ কৰি আনিছোঁ। আৰে আমাৰ কৃষ্ণটো কি উঠাই লৈ আহিছে বাৰু? দৈ। অ' আচ্ছা, আৰে দৈ খাইছে নেকি কৃষ্ণয়ে? ধুনীয়া লাগিছে দেই। পিছে কোন কপিৰ পৰা চুৰ কৰি আনিলা? কি লাগে এইটো? ৱাও, কি মোৰ কৃষ্ণ এইফালে এইফালে। অ' প্ৰভু ইফালে, আমাৰ দেখি অলপ কৃপা দৃষ্টি। প্ৰভু, অ' প্ৰভু, যাওঁতে কি গাড়ীত যাব নেকি? ৱাকাৰখন ক'ত গ'ল? অ' প্ৰভু, অলপ আশীৰ্বাদ। এয়া কৃষ্ণক শুই থকা অৱস্থাতে কষ্টিউম পিন্ধাব ধৰিছে। আচলতে সাৰ পাই থাকিলে সি সেইবিলাক কৰিব নিদিয়ে যে, সেইকাৰণে মায়ে মানে তাক শুই থকা সময়তে ৰেডি কৰি দিছে। আৰে এনেকৈ যদি আমি চাওঁ তেতিয়াহ'লে চাওক কিমান মৰম লাগে। আচলতে শিশুবোৰ যে নিষ্পাপ হয়, কিমান ইন'চেণ্ট হয় সিহঁতৰ তাতেই ভগৱানৰ ৰূপটো থাকে। আচলতে ভগৱাননো কি, এনেকুৱাবোৰ নিষ্পাপ শিশুবোৰো একোটা ভগৱান। পিছে আপোনালোকে কি কৰিলে? কি হ'ল? হৰে কৃষ্ণ, অ' কৃষ্ণ এইফালে চোৱাচোন একবাৰ। নিজক আইনাত চাই পাত্তাই পোৱা নাই। ধুনু, ইমান ধুনীয়াকৈ পাতি দিছা। আইতাই কি সজাই দিছে তোমাক? এই মজা দে বেটা।